guys, good evening, welcome back to my YouTube channel Zakas by Villager. আৰু guys এতিয়া মই আছো এখন দলঙৰ ওপৰত ঘৰৰ ওচৰৰে এখন দলঙৰ ওপৰত আপোনালোকে দলংখন চাব পাৰে যে এটো মোৰ চিগা হৈ আছে আৰু এটো মোৰ চিগাটো এইবিলাক প্ৰকৃতিৰ নিয়ম এতিয়া মেইন কথা হৈছে যে মই এতিয়া যাম এটা আৰু ঘৰতে আজি আছিলো শুই কিন্তু মনলৈ আহিলে এটা ধামাকা প্লেনটো হৈছে জুই তো আকৌ কৈছো মই আছিলো ঘৰতে শুই আৰু মোৰ মনত আহিলে এটা প্লেনটো হৈছে ধামাকা জুই তো guys মই মটো ব্লগিং কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম মটো ব্লগিং কৰি আপোনালোকে সাপোৰ্ট কৰিব প্লিজ মোৰ ভিডিঅ'বিলাক আপোনালোকে প্লিজ সাপোৰ্ট কৰিব আৰু মটো ব্লগিং আজি কৰিম কেনেকুৱা লাগে মানে এই ফিলিংছটো কেনেকুৱা লাগে চাম আৰু যদি ভাল লাগে কেতিয়াবা মাজে মই কৰি থাকিম আপোনালোকে খালি সাপোৰ্ট কৰি যাব তো দেখিছা না গাইজ আহি আছো এতিয়া একদম কেঁচা ৰাস্তাই দি আহি আছো লগৰটো আগত আছে তাৰ ওচৰত আহি আছো তো দেখিছে গাইজ ওপৰতে ঔটেঙা গছ পথাৰৰ মাজে মাজে সেউজীয়া পথাৰৰ মাজে মাজে কাষে কাষে হাবি জংঘল গাঁৱলীয়া ৰাস্তা আপোনালোকৰ নিশ্চয় ভাল লাগিছে দেখি পিনি তো গাইজ আমাৰ ৰাস্তাবিলাকত বাহনী নদী এইবিলাক নদী জান জুৰি দলং ভগা দলং বাঁহৰ দলং চব দেখিব গাইজ ইয়াত আহিব আমাৰ ইয়াত তেতিয়া আৰু দেখিব গাইজ ফিল কৰিব মানে এটা কিবা মানে বেলেগ ফিল কৰিব আপোনালোকে আমি যেনেকুৱা আমি সদায় দেখি থকাটো আপোনালোকে এটা বেলেগ ফিল কৰিব তো গাইজ ফাইনেলি এটা ৰাস্তাত উঠি গ'লোঁ এতিয়া আহি আছোঁ এটা ৰাস্তাত লগৰটো আগত আছে লগৰটোকো লৈ যাব লাগিব এটা জেগাত আপোনালোকে আজি মটো ব্লগটো আপোনালোকে কমপ্লিট চাওক ভাল পাব আপোনালোকে আৰু বেলেগ বেলেগ জেগাত গৈ আছোঁ আমি আজি মই ফাৰ্ষ্ট টাইম মটো ব্লগিং কৰিছোঁ গাইজ তো আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ আপোনালোকে ছাপোৰ্ট কৰিলে ভিডিঅ' বনাই ভাল লাগে আৰু Only one way to describe it. It's electric. Can you feel it? You got the only touch that takes me high. It's electric. I'm up in my feelings. I don't know because তো গাইজ বাইকৰ তেল চেল ভৰাই পিনি এতিয়া লগৰটো লগ পালোঁ লগৰটোকো লৈ আহিলোঁ আৰু এটা লগৰটো ৰাম ঠগন দিলে সি মোক আহিম বুলি কৈ পিনি সি আহিলে সিয়ে মই এতিয়া আহি আছোঁ চাগে খেলি লৈছোঁ অলপ বহুত দিনৰ পিছত মানে কি বচপন কা ইয়াত আগে না সেইকাৰণে অলপ এতিয়া অলপ এনে কি হেল্ল' এচা খেলি লৈছোঁ got no words, I'm just drowning in attraction. Only one way to describe it. It's electric. Can you feel it? You got the only touch that takes me high. It's electric. I'm up in my feelings. I don't know because I love নাৰায়ণপুৰ একদম জ্বৰ গাটো মানে জ্বৰ চৰ্দি কাহ হৈ আছে আৰু যি অলপ ওলাই আহিলোঁ আপোনালোকক দেখুৱালোঁ আৰু এই ব্লগটো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি ভাল লাগে তেন্তে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব তো গাইজ এতিয়া পূৰা ভোক লাগিলে কিবা এটা খাই লওঁ এটা চানা দিব আছে চানা আপোনাৰ দোকান নে মাকত ধৰিছোঁ তো গাইজ এতিয়া চানা লৈ হৈ গ'ল গাইজ এতিয়া গৈ থাকোঁ আৰু আছে এতিয়া ডাইৰেক্ট যাম ঘৰত আৰু কিবা কিবি খাই ল'লোঁ ধুনীয়াকৈ আপোনাৰ ভিডিঅ' চিডিঅ' বনাই ল'লোঁ আৰু আজিৰ মটো ব্লগ কিন্তু আপোনালোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন আৰু যদি এনেকুৱা ভাল ভাল মটো ব্লগ লাগে আপোনালোকে ডেইলি যদি লাগে তেতিয়া আপোনালোকে মোক কমেণ্ট কৰিব জনাব electric.
জ্বৰ চৰ্দি লাগি আছে তথাপিও আপোনালোকৰ কাৰণে ব্লগ বনাবৰ কাৰণে আহি গৈছোঁ আৰু এনজয় লৈছোঁ নিজেও আপোনালোকো এনজয় কৰে এণ্টাৰটেইনমেণ্ট দিছোঁ আৰু যদি এনেদৰে ভাল ভাল ব্লগ আপোনালোকক লাগে মটো ব্লগ লাগে যি ব্লগে লাগে আপোনালোকে খালি মোক জনাব আৰু আপোনালোকক দি থাকিম আৰু আপোনালোকে হেল্প কৰিব যে এজন ভাল ব্লগাৰ হ'ব পাৰোঁ তাৰ আপোনালোকে ছাপোৰ্ট কৰি যাব মানে হ'ব